কি ভুলৰ কাৰণে গোটেই সম্পূৰ্ণ 9 মাহ মই এই ইনজেকচনটো লৈ থাকিবলগীয়া হ'ল। এয়া দেখিছেনে, এয়া দাঁত দেখিছে, দাঁতৰ আলু বাঢ়ি গৈছে গৈ। যে আগতে আমি পথাৰলৈ গৈ ভাত খাইছিলোঁ, আজিকালি বোৱাৰীবিলাকহঁতকহে দেখিছোঁ ইফালৰ পৰা সিফালৰ কুটা গছ নকৰে। আপোনালোকক প্ৰেগনেণ্ট লেডি যিসকলে মোৰ ভিডিঅ' চাইছে, মই তেওঁলোকক অনুৰোধ কৰি কৈছোঁ যে কেতিয়াও। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আজি আপোনালোকৰে অনুৰোধৰ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে বহুতে মোৰ মিনি ব্লগসমূহ দেখি সুধি থাকে যে তুমি ইমান ইনজেকশ্যনটো কেলৈ ল'বলগীয়া হৈছে, আৰু সেইটো কাৰণে মই মোৰ কি ভুলৰ কাৰণে এই ইনজেকশ্যনটো মই পুৰা 9 মাহ লৈ থাকিবলগীয়া হ'ল, তাকে অকণমান মই বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব যিটো ভুলৰ কাৰণে মই এই ভয়ানক ইনজেকশ্যনটো লৈ থাকিবলগীয়া হ'ল। প্ৰথম ভুলটো হৈছে মোৰ লং জাৰ্ণি। যিহেতু মানে এনেকুৱা হৈছিলে, যেতিয়া মই 5 মাহলৈকে একোৱে খাব পৰা নাছিলোঁ, নিজে বনাই, বিশেষকৈ এনেকুৱা লাগে বেলেগৰ হাতা নাই, কিবা এটা যদি বনাই দিয়ে, মায়ে যি বনাই দিয়ে তাকে খাম, তেনেকুৱা নিচিনা লাগে। আৰু সেইকাৰণে মানুহজনে মানে মোৰ অৱস্থাটো দেখিয়ে ছুটি লোৱা গ'ল। ছুটি লোৱা ইয়াৰ পৰা শ্বিলঙৰ পৰা ঘৰলৈ যাওঁতে কমচে কম আমাৰ নগাঁও ৰহালৈকে যাওঁতে 4 ঘণ্টাটো লাগে নহয় জানো। 4 ঘণ্টা লং জাৰ্ণিত অহা যোৱা কৰিলোঁ। তাতে গৈও অলপমান ফুৰা চকা হ'ল, যিটো মানে বহুত দিনৰ মূৰত ঘৰলৈ যোৱাৰ পাছতে ইফালে মাতে সিফালে মাতে তেনেকুৱা নিচিনা হ'ল। হোৱাৰ লগে লগে মোৰ ব্লিডিং ষ্টাৰ্ট হৈছিলে 3.5 মাহ মানত। সেই ব্লিডিং ষ্টাৰ্ট হোৱাৰ লগে লগে মই ডক্টৰক দেখালোঁ, আৰু ডক্টৰে মোক 9 মাহলৈকে এই ইনজেকশ্যনটো ডিঙিত বান্ধি দিলে। আৰু ইয়াৰ ছাইড এফেক্ট আপোনালোকক যদি মই কম বা দেখাইটো দিবলৈ কাৰণে নোৱাৰোৱে, আপোনালোকক মই ইয়াৰ ছাইড এফেক্ট মই কম, এইবিলাক মানে ইয়াৰ ছাইড এফেক্ট বহুত আছে। আপোনাৰ মানে স্কিন চব কিবা পাতলা নিচিনা কৰি পেলাব। এনেওতো প্ৰেগনেঞ্চিৰ সময়ত স্কিন হওক বা আমাৰ গাটোহঁত এনেও ঢিলা হৈ যায় বহুত, নহয় জানো। কিন্তু তথাপিতো দাঁতৰ শিৰা আলুবিলাকহঁতৰ পৰা দাঁত ব্ৰাছ কৰিব নোৱাৰোঁ, আলুবিলাকহঁতৰ পৰা তেজ ওলোৱা, আৰু লগতে ইয়াত এটা এনেকুৱা মানে ডাঙৰ এটা মানে টোপোলা বনি যায় নহয়, গোটেই জেগাডোখৰ যিখিনিত মানে ইনজেকশ্যনটো দিছে সেই জেগাডোখৰ কোলা হৈ গৈছেগৈ। মানে এনেকুৱা নিচিনা হয় যেনে আপোনালোকে ধৰি লওক কোনোবাই যে মাৰিলে, কেতিয়াবা আপুনি ক'ৰবাত দুখ পালে এনেকুৱা কোলা তেজ যে বন্ধি যায়, যে কোলা যে তেজ বন্ধি যায়, তেনেকুৱা নিচিনা মানে হৈ যায় জেগাটো। আৰু জেগাটো লাহে লাহে যিমান শুকাব সিমানে মানে খুজতি, একে খুজাই মানে একে আপোনাৰ ঘা লাগি যোৱাৰ নিচিনা হৈ যায়গৈ। আৰু 9 মাহ প্ৰতি সপ্তাহে আপোনালোকে ভাবি চাওকচোন, মানে 40 সপ্তাহ মই এই ইনজেকশ্যনটো লৈ থাকিব লাগিব। এতিয়া মোৰ বৰ্তমান 28 সপ্তাহ হৈছেগৈ মই এই ইনজেকশ্যনটো লৈ থকা। আৰু মই কিমানকেইটা আছে মোৰ ভাবি চাওকচোন, মই আৰু কিমান ভুগিব লাগিব। মই সেইকাৰণে কৈছোঁ, আমাৰ গাঁৱলীয়া মানুহে কয় ন বহুতে যে আগতে আমি পথাৰলৈ গৈ ভাত খাইছিলোঁ, আজিকালি বোৱাৰীবিলাকহঁতকহে দেখিছোঁ ইফালৰ পৰা সিফালৰ কুটা গছ নকৰে, তেনেকৈ ল'ৰা ছোৱালী তুলিছে। কিন্তু সেইটো কথা নহয়। আগৰ দিনো বেলেগ, এতিয়া দিনো বহুত বেলেগ। আচলতে মই মানুহজনী ৰখি থাকিব নোৱাৰোঁ, আৰু কাম দেখিলে বিশেষকৈ মই ৰখি থাকিব নোৱাৰোঁ। ঘৰত সেইকেইদিন মৰণা, মই যোনকেইদিন গৈছিলোঁ ধান কটা, আঘোণমহীয়া গৈছিলোঁ, ধান কটা ছিজন আছিলে, আৰু মৰণা মাৰা, ইফালৰ পৰা সিফালে কামবিলাকত দেখি মই ৰখিব পৰা নাছিলোঁ। অলপ কাম চাম নকৰা নহয়, ধানৰ পাচি নাদাঙা নহয়, তেনেকুৱা নিচিনাকৈ কৰিছিলোঁ। কৰি যোৱাৰ লগে লগে মোৰ যেতিয়া প্ৰব্লেমটো হৈ যোৱাৰ লগে লগে মোৰ প্ৰটেকশ্যনৰ কাৰণে ভয়তে মানে গোটেই 9 মাহ মোৰ এই ইনজেকশ্যনটো দি থাকিবলগীয়া হ'ল। মই সেইকাৰণে আপোনালোকক প্ৰেগনেণ্ট লেডি যিসকলে মোৰ ভিডিঅ' চাইছে, মই তেওঁলোকক অনুৰোধ কৰি কৈছোঁ যে কেতিয়াও সেইটো ভুল কেতিয়াও নকৰিব। আপোনাৰ এই 9 মাহটো বহুত বেছি মূল্যৱান দিন। এই 9 মাহ কষ্ট কৰিলে, এই 9 মাহ যদি আপুনি ৰেষ্টত থাকিব পাৰে, আপোনাৰ কাৰণে বহুত বেছি ভাল। এতিয়া মোক চাওকচোন, মই কিমান বেছি ভুগি আছোনে নাই কওকচোন, তথাপিতো শ্বেয়াৰ কৰিছোঁ। আৰু এটা মোৰ ভৰি এখনত ভেৰিকোজ ভেইন আছে, যিটো কাৰণে মই বহুত সময় থিয় হৈ থাকিব নোৱাৰোঁ। আৰু যিমান মোৰ ৱেটটোহঁত বাঢ়িছে, যিমান মোৰ ৱেট গেইন হ'ব এতিয়া, সিমানে মোৰ শিৰাবিলাকত এনেকুৱা ডাঙৰ হৈ গৈছেগৈ। আৰু যাৰ কাৰণে মই চলা ফুৰা কৰিব নোৱাৰোঁ, একেখিনিতে থিয় হৈ থাকিব নোৱাৰোঁ। তথাপিতো মই মোৰ হাৰ মানা নাই, মই নিজৰ কামখিনি মই কৰি আছোঁ। কাৰণ আপুনি যিমান খালী হৈ বহি থাকিব, সিমানেই আপোনাৰ গা বেয়া লাগিব, মন বেয়া লাগিব, লগতে আপুনি কি কৰি খাব তেনেকুৱা নিচিনা এটা ভাৱ আহি যায়। যিহেতু
গতিকে মই যিমান পাৰো নিজকে ব্যস্ত কৰি ৰাখিব বিচাৰিছো ভিডিঅ' বনাই হয় ৰেচিপিজ বনাই হয় ৰেচিপিজ এটা বনোৱাৰ লগে লগে কিমানখিনি কাম আৰাম মানে হ'ব কৰিবলগীয়া হয় সেইখিনিতো আপোনালোকে জানে যিসকলে ৰেচিপি ভিডিঅ' বনায় গতিকে মই নিজক ব্যস্ত কৰি ৰাখিবলৈ কাৰণে ৰেচিপি ভিডিঅ'সমূহ বনাওঁ কিন্তু আজিকালি লং ভিডিঅ' বনাবলৈ কাৰণে অকণমান প্ৰব্লেম হৈছে এইটো ভিডিঅ' বনাই দিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকেও আপোনালোকৰ পত্নীৰ কাৰণে পত্নী যদি প্ৰেগনেণ্ট আছে ভিডিঅ'টো যদি চাইছে পত্নীক অকণমান কেয়াৰ ল'ব যতন ল'ব আৰু মই যিটো ভুল কৰিছোঁ সেইটো ভুল যাতে তেওঁলোকক কৰিবলৈ নিদিয়ে আৰু যদি কোনোবা প্ৰেগনেণ্ট লেডিয়ে চাই আছে ভিডিঅ'টো ভালদৰে শুনিবা ভালদৰে নিজৰ যতন ল'বা ভালদৰে থাকিবা খোৱা বোৱা কৰিবা তাৰে কৰিছোঁ বা কামনা কৰিছোঁ মইতো 5 মাহলৈকে একো খাব নোৱাৰিলোঁ এতিয়া মই নিজে যিমান বনাওঁ মই সিমানে মই খাব পাৰিছোঁ মোৰ এতিয়া খোৱা প্ৰব্লেম নাই কিন্তু মোৰ ইনজেকশ্যনটোৰ পৰা বহুত বেছি প্ৰব্লেম হৈছে বহুত বেছি আজিলৈ ইমানখিনিয়ে ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি থৈ যাব